Hello everyone, welcome back to my channel Easy Cooking Recipes by Bhairavi. মই ভৈৰৱী ব্ৰহ্ম আপোনালোকক সকলোকে স্বাগতম জনালো মোৰ চেনেললৈ। Friends, আজি মোৰ লগত আছে virtual guest Anita Ji and তাইৰ কথা মই আপোনালোকক কি কম। She has traveled to more than 70 to 80 countries already and she is also a very aspiring makeup artist আৰু তাই একদম এতিয়া fashion hog বা bridal makeup hog সব assignments কৰি আছে you can have the look side মই আপোনালোকক ফটো কেটা দেখাই আছো আৰু regarding that travel কথা মই কি কম যোনে ইমান countries already travel কৰিছে আৰু মানে I have no other words to say so without wasting much time let me introduce you to my virtual guest today Annie Dorji. Thanks Bhairavi. Hello everyone who's watching this channel. I'm Annie Dorji. I worked for Qatar Airways for close to 4 years and now I'm a freelance makeup artist. Okay, so Annie, can you please share us which is the best country you'd like to say which you have traveled so far and also the best cuisine you had till now? I have indeed had the privilege and pleasure to travel around the world, experience different cuisines, different cultures. Talking about my favorite destination, well, it will be very difficult for me to choose one as every place has got its own beauty and charm. But if I had to pick one, then it would be Switzerland. The greenery, the mountains, place, food, weather, it's so beautiful there. Simply it's mesmerizing. But when it comes to food, it will always be Italy. Most of us in some ways love Italian food, isn't it? Maybe it in the form of pizza, spaghetti, lasagna. So today I would love Bhairavi to please try lasagna and show us through your simple recipes how to prepare it. So there you go. Okay, lasagna. So মই আগতে এইটো ডিশ অলৰেডি ৰেষ্টুৰেণ্টত বহুতবাৰ খাইছো চাওঁচোন আজি ট্ৰাই কৰি কেনেকুৱা হয় so without wasting much time let's get started. So মই ফাৰ্ষ্টত লাজানিয়া চিডছ প্ৰিপেয়াৰ কৰিম আৰু লাজানিয়া চিডছ প্ৰিপেয়াৰ কৰিবলৈ মই ফাৰ্ষ্টত 2.5 কাপছ মেদা লৈ ল'ম আজিকালি মাৰ্কেটত ৰেডিমেড লাজানিয়া চিডছ পোৱা যায় সো যদি আপোনালোকে তেনেকেও ল'ব বিচাৰে তেনেকেও বনাব পাৰে কোনো প্ৰবলেম নাই আৰু ইয়াতে মই এতিয়া এড কৰিম আধা টেবুল স্পুন নিমখ অকমান ৰিফাইন অইল আৰু এই আমাৰ কুহুমীয়া পানী দি অকমানকে মাখা স্টাৰ্ট কৰিম নৰ্মেল যেনেকৈ ৰুটি বনাই তেনেকৈ সেম প্ৰসেছত সো মোৰ মেদাখিনি মাখা হৈ গৈছে সো এয়া মই ফাৰ্ষ্টত এতিয়া আধা ঘণ্টাৰ বাবে ঢাকি সেট হ'বলৈ দিম আধা ঘণ্টা হৈ গৈছে আৰু আমাৰ মেদাখিনি প্ৰিপেয়াৰ হৈ গৈছে চিজ বনাবৰ বাবে সো এয়া মই আৰু অকমান মাখি ল'ম আৰু মাখি মই এয়া 4 পাৰ্টত ডিভাইড কৰি ল'ম যিহেতু মই 4টা চিজ বনাম লাজানিয়াৰ কাৰণে সো এতিয়া এয়া মই বেলি আৰু যিমান পাৰে পাতল চিডছ বনাব কাৰণ তেতিয়াহে খাই বেছি ভাল লাগে যিহেতু মই আমাৰ লাজানিয়াটো আজি মই ওভেনত নবনাও আৰু পেনত বনাম তো সেইভাবে মই ৰাউন্ড চিডছ বনাম যদি আপোনালোকে মাইক্ৰোৱেভ বা ওভেনত বনায় তেনেহলে সেই হিচাপত হেনেকে শেপ দি পেলে আপোনালোকৰ মেদা চিডছখিনি বনাব সো এয়া বেলা হৈ গৈছে আৰু এয়া আমি শুকাব লাগিব for around half an hour so হেতুৰ বাবে মই মোৰ ওভেনৰ ট্ৰেটো লৈছো আপোনালোকে এনেকে ওভেনৰ ট্ৰেটো চিজ কেটা ড্ৰাই কৰিব পাৰে বা আপোনালোকে এনেকে প্লেটতো ড্ৰাই কৰিব পাৰে কোনো কথা নাই ফেনৰ তলত থৈ দিব তেনেহলে জলদি শুকাই যাব এতিয়া আমি লাজানিয়াৰ বাবে ৰেড সস বনাম সো তাৰ বাবে মই অকমান পেনত তেল দিছো মই ৰিফাইন অইল ইউজ কৰিছো তাতে মই 1 টেবুল স্পুন বাটাৰ খৰকে দিছো তাৰ পিছত তাতে মই এতিয়া এড কৰিম অকমান গাৰ্লিক এয়া মই ফাৰ্ষ্টত অকমান
এৰোমেটিক স্মেল আহালৈকে ফ্ৰাই কৰিম জাষ্ট ফৰ ফিউ ছেকেণ্ডছ তাৰপিছত তাতে মই একদম ফাইনলি চপড পিঁয়াজ এড কৰিম এয়া মই ফ্ৰাই কৰি ল'ম অকণমান সময়ৰ পিছত মই তাতে এড কৰিম টমেটো পিউৰি অকণমান সৰহকৈ ইউজ কৰিব কাৰণ চচটো অকণমান বেছিকৈ লাগিব যিমান লেয়াৰ দিয়ে সেই হিচাপত লাগিব তাৰপিছত তাত মই এতিয়া এড কৰিম 1 টেবুল স্পুন নিমখ আধা টেবুল স্পুন ব্লেক পেপাৰ আধা টেবুল স্পুন অৰিগেনো আধা টেবুল স্পুন লাল মিৰ্চি পাউডাৰ আৰু 1 টেবুল স্পুন ৰেড চিলি ফ্লেক্স আপোনালোকে ঘৰত ইজিলি বনাই ল'ব পাৰে আৰু সেই প্ৰচেছৰ ভিডিঅ'টো ওপৰৰ আই বটনৰ লিংকত দিয়া আছে এতিয়া মই ইয়াতে এড কৰিম 2 টেবুল স্পুন টমেটো কেচাপ আৰু এয়া ভালকৈ মিক্স কৰি ঢাকি 5 to 10 মিনিটছৰ বাবে একদম লো ফ্লেমত কুক হ'বলৈ দিব আজিকালি মাৰ্কেটত ৰেড সস ইজিলি এভেইলেবল হয় আপোনালোকে এই পিজ্জা পাস্তা সসটো ইউজ কৰিব পাৰে ইনষ্টেড অফ ডুইং দিছ এন্টায়াৰ প্ৰসেছ এণ্ড সো আমাৰ ৰেড সস ইজ ৰেডি সো এতিয়া আমি হোৱাইট সস বনাম আৰু হোৱাইট সস বনাবৰ বাবে মই ফাৰ্ষ্টত পেন বহাম আৰু পেনত 2 টেবুল স্পুন বাটাৰ এড কৰিম বাটাৰটো যেতিয়া কমপ্লিটলি মেল্ট হৈ যায় তাতে আমি এতিয়া এড কৰিম 3 টেবুল স্পুন ময়দা আৰু এয়া ভালকৈ মিক্স কৰিব আৰু মেক শিওৰ যাতে লাম্পছ ফৰ্মেশ্যন নহয় তাৰপিছত তাতে মই এড কৰিম 1 গ্লাছ গাখীৰ খালিছো গোটেই গাখীৰ একেলগে নিদিব অকণমানকৈ দিব আৰু ভালকৈ মিক্স কৰিব ট্ৰাই কৰিব যাতে লাম্পছ ফৰ্মেশ্যন নহয় আৰু অকণ পিছত গোটেই গাখীৰখিনি দি ভালকৈ মিক্স কৰা ষ্টাৰ্ট কৰিব যেতিয়া কমপ্লিটলি আপোনালোকৰ মিক্সটো হৈ যায় তাতে আমি এতিয়া এড কৰিম অকণমান নিমখ অকণমান ব্লেক পেপাৰ হাফ টেবুল স্পুন অৰিগেনো আৰু হাফ টেবুল স্পুন চিলি ফ্লেক্স অবভিয়াছলি আপোনালোকে ঘৰত ইজিলি বনাব পাৰে আৰু সেইটোৰ ভিডিঅ' ওপৰৰ আই বটনৰ লিংকত দিয়া আছে এণ্ড চ' আৱাৰ হোৱাইট চচ ইজ ৰেডি এতিয়া আমি লাজানিয়াৰ কাৰণে ষ্টাফিং বনাম তাৰ বাবে মই পেন বহাইছোঁ পেনত মই ৰিফাইন অইল দিছোঁ তাৰপিছত তাতে মই এড কৰিম 3টা মিডিয়াম সাইজৰ পিঁয়াজ ফাইনলি চপড এয়া মই জাষ্ট 30 ছেকেণ্ডছৰ বাবে ফ্ৰাই কৰিম তাৰপিছত তাত মই এড কৰিম 7 to 8 গাৰ্লিক ফাইনলি চপড তাৰপিছত এয়া অকণমান টাইমৰ বাবে ফ্ৰাই কৰিব যেতিয়ালৈকে ৰ' স্মেলটো গুচি নাযায় সো আমাৰ গাৰ্লিক আৰু পিঁয়াজটো ভালকৈ ফ্ৰাই হৈ গৈছে এয়া মই 2-3 মিনিটছৰ বাবে ফ্ৰাই কৰিছোঁ এতিয়া মই ইয়াতে এড কৰিম চিকেন কিমা এড কৰি ভালকৈ ফ্ৰাই কৰিব লাগিব আৰু তাৰপিছত মই তাতে এড কৰিম ফাইনলি চপড কেপচিকাম আৰু কৰ্ণ এয়া মই ভালকৈ ফ্ৰাই কৰিম ফৰ এৰাউণ্ড 10 to 15 মিনিট এতিয়া মই ইয়াতে এড কৰিম সল্ট টু টেষ্ট অকণমান ব্লেক পেপাৰ অকণমান গৰম মছলা আৰু অকণমান অৰিগেনো আৰু এয়া ভালকৈ মিক্স কৰি দিম তাৰপিছত এয়া মই ঢাকি ফৰ 10 to 15 মিনিটছ সিজি নোযোৱালৈকে ফ্ৰাই কৰিম এণ্ড চ' আৱাৰ ষ্টাফিং ইজ ৰেডি চ' বলক এতিয়া নেক্সট প্ৰচেছলৈ আগবাঢ়ো আৰু তাৰ বাবে মই লৈছোঁ এয়া ৰেড চচ ষ্টাফিং হোৱাইট চচ আৰু আমাৰ লাজানিয়া শ্বীটছ চ' ফাৰ্ষ্টত মই ৰেড চচ ল'ম আৰু ৰেড চচটোৱেদি পেনৰ বটমত ভালকৈ স্প্ৰেড কৰি দিম
তাৰপিছত মই তাতে এড কৰিম এটা লাজানিয়া शीट তাৰ ওপৰত মই আকৌ ৰেড সস দিম অকমান হোৱাইট সস দিম আৰু ভালকে স্প্ৰেড কৰি দিম তাৰ ওপৰত এতিয়া মই দিম ষ্টাফিং চাৰিওফালে ভালকে স্প্ৰেড কৰি দিম এতিয়া মই তাৰ ওপৰত এড কৰিম মজৰেলা চিজ এয়া ভালকে স্প্ৰেড কৰি দিম চাৰিওফালে তাৰপিছত তাৰ ওপৰত মই again লাজানিয়া शीटটো দিম তাৰ ওপৰত ৰেড সস দিম তাৰপিছত হোৱাইট সস দিম গোটেইখিনি ভালকে স্প্ৰেড কৰিম and the process will continue same way আপোনালোকে যিমান লেয়াৰ বনাব বিচাৰে হিমান বনাব পাৰে কোনো কথা নাই এতিয়া লাষ্ট লেয়াৰৰ ওপৰত মই ষ্টাফিং এড নকৰো তাৰ ওপৰত অকল মজৰেলা চিজ এড কৰিম এতিয়া মই ইয়া 20 মিনিটৰ বাবে ঢাকি লো ফ্লেমত ভিজিবলৈ দিম আফটাৰ 10 মিনিটছ এবাৰ চেক কৰিব আৰু ওপৰৰ মজৰেলা চিজখিনি ভালকে স্প্ৰেড কৰি দিব তাৰ পিছত তাতে এড কৰিব অকমান ৰেড চিলি ফ্লেক্স আৰু অকমান অৰেগেনো তাৰ পিছত আকৌ ঢাকি আৰামছে ভিজিবলৈ দিব and bus it's ready so enjoy korok tasty delicious lasagna at home So friends, দেখিলে আপোনালোকে মই লাজানিয়া কেনেকৈ বনালো ইমান ইজি হয় ওভেনৰ দৰকাৰো নাই আপোনালোকে ডাইৰেক্টলি একদম কড়াই বা পেনতো বনাব পাৰে ওভেন থাকিলে ওভেনতো বনাব পাৰে ইটস নট এন ইস্যু সো এটা মই টেষ্ট কৰি চাওঁ আগতে কেনেকুৱা হৈছে ওকে সো টেষ্ট কৰি চাওঁ एकदम परफेक्ट बहुत टेस्टी है एकदम माने ভিতৰ যিমান টেষ্ট বাডস আছে ন একদম এনেকা লাগি আছে মানে সবে মানে একদম বহুত ফুটি হৈ গৈছে একদম ভেৰি টেস্টি আপোনালোকে ট্ৰাই কৰি চাবচোন এই ৰেচিপিটো ঘৰত যেহেতু ইমান ইজি হয় আপোনালোকে দেখাও পালে সো এটা মই এটো খোৱাটো হেক কৰি লওঁ ইন দ্য মিন টাইম আপোনালোকে Annie Loroban Kotapata. So Annie, please can you share some clips if possible? Okay, thank you so much Annie for sharing such a lovely clips of Italy and also giving us a great time. Also, can you please share with my viewers regarding our makeup interest and which kind of assignment would you like to take in future? Thanks to you as well for having me on your channel. Talking about my favorite food, favorite destination. It actually made me reminisce all the good times I had while flying. Anyways, talking about my career as a makeup artist, I would really like to keep my focus on the bridal makeup. Although I have my hands on other stuff like fashion, high fashion, pop art makeover. I just started my journey as a makeup artist and it's a long way from here.
Each day I'm learning new things, trying to keep myself updated, because fashion and makeup is something that every week or a month you'll see there's a change, there's a new thing in the market. So despite the challenges that we are facing because of the lockdown, I'm trying my best, keeping my hopes high, and I'm very excited about it. Well, Bhairavi, I really want to thank you from the core of my heart for your eternal love and support, and also taking initiative by sharing my videos, my makeup pictures among your friends and followers. It means a lot as a beginner. Maybe you can understand the same thing, isn't it? And I also wish more and more success to you. May you flourish more and more, and may you get millions of subscribers at the soonest. Okay friends, আপোনালোকে যদি আজি মোৰ এই ভিডিওটো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব। Until then, see you next time, and আজি এনিও ক'ব আপোনালোকক, please wait. So before saying goodbye to all of you, I would really want to make a small request for the viewers who have subscribed. Thank you so much for subscribing and supporting her. And the viewers who have not subscribed yet, please subscribe right now, and please press the bell icon to get the notification. So whenever she uploads any new videos, you will get the notification, because all she needs is your love and support. So please share as much as you can, and do not forget to try her recipes at home. Well, I'm not a good Assamese speaker, but definitely I'm going to give a try for Bhairavi, so that the message that I'm going to deliver will reach out to all the people in Assam who has a better understanding of Assamese than English. Jodi hey video to apnar bhal lagise, please like, share aru subscribe korok. Jodi apuni etialoke subscribe kora nai, then please etiai subscribe korok aru share korok apnar friends logot. Namaste sabai janalai, तपाईहरुलाई एउटा सानो रिक्वेस्ट छ कि मेरो साथी भैरवीलाई धेरै माया दिनुस् होला, उहाँको च्यानललाई सब्स्क्राइब गरिदिनुस् होला। अरु म थ्यांक यू भन्न चाहन्छु उहाँ सबै सब्स्क्राइबर्सहरुलाई, उहाँलाई माया दिनुलाई। अरु यही भन्न चाहन्छु कि उहाँको च्यानल एकदमै इजी, एकदमै सजिलो, एकदमै क्विकली तपाईले बनाउन सक्ने हुने यस्तो खालको रेसिपीजहरु तपाईले सर्च गर्न सक्ने हुनेछ। त्यसैलागि म रिक्वेस्ट गर्छु कि तपाई उनको च्यानललाई माया गरिदिनुस् होला, सपोर्ट शेयर गरिदिनुस् होला आफ्नो फ्रेन्ड्स एन्ड रिलेटिभ्समा। एडभान्समा तपाईहरु सबैहरुलाई थ्यांक यू सो मच।